নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকলৈ লৈ আহিছো টেট পৰীক্ষাৰ সিলেবাস অনুযায়ী শংকৰদেৱৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ কুৱেশ্যন নম্বৰ 1 শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল 1449 খ্ৰীষ্টাব্দত কুৱেশ্যন নম্বৰ 2 শংকৰদেৱৰ জন্ম ক'ত হৈছিল নগাঁও জিলাৰ বৰদোৱাত কুৱেশ্যন নম্বৰ 3 কাক জগতগুৰু নামেৰে জনা যায় শ্ৰীমন্ত শংকৰদেৱক কুৱেশ্যন নম্বৰ 4 শংকৰদেৱৰ সৰুকালৰ নাম কি আছিল গংগাধৰ কুৱেশ্যন নম্বৰ 5 শংকৰদেৱৰ মাতৃৰ নাম কি আছিল সত্যসন্ধ্যা কুৱেশ্যন নম্বৰ 6 শংকৰদেৱৰ পিতৃৰ নাম কি আছিল কুসুম্বৰ ভূঞা কুৱেশ্যন নম্বৰ 7 শংকৰদেৱক কোনে ডাঙৰ দীঘল কৰিছিল বুঢ়ীমা খেৰহুতীয়ে 8 শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল 1568 খ্ৰীষ্টাব্দত 9 শংকৰদেৱৰ মৃত্যু কোন স্থানত হৈছিল কোচবিহাৰত কুৱেশ্যন নম্বৰ 10 শংকৰদেৱে কোনজন গুৰুৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল মহেন্দ্ৰ কন্দলী কুৱেশ্যন নম্বৰ 11 শংকৰদেৱৰ প্ৰথম পত্নীৰ নাম কি আছিল সূৰ্যৱতী 12 শংকৰদেৱৰ দ্বিতীয় পত্নীৰ নাম কি আছিল কালিন্দী কুৱেশ্যন নম্বৰ 13 শংকৰদেৱক দেৱ উপাধি কোনে দিছিল মহেন্দ্ৰ কন্দলীয়ে দেৱ উপাধি দিছিল 14 শংকৰদেৱৰ কন্যাৰ নাম কি আছিল মনু 15 নম্বৰ কুৱেশ্যন শংকৰদেৱৰ প্ৰিয় শিষ্যজনৰ নাম কি আছিল মাধৱদেৱ কুৱেশ্যন নম্বৰ 16 শংকৰদেৱে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল নৰনাৰায়ণৰ 17 নম্বৰ কুৱেশ্যন শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল বেলগুৰিত হৈছিল কুৱেশ্যন নম্বৰ 18 শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি আখ্যা দিয়া হয় মণিকাঞ্চন সংযোগ কুৱেশ্যন নম্বৰ 19 শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোনে অভিহিত কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই কুৱেশ্যন নম্বৰ 20 শংকৰদেৱে ৰচনা কৰা অন্যতম পুথিখনৰ নাম কি কীৰ্তন ঘোষা অন্যতম ৰচনা হৈছে তেওঁৰ কীৰ্তন ঘোষা 21 নম্বৰ কুৱেশ্যন অসমীয়া নাট্য সাহিত্যৰ জনক কোন শংকৰদেৱ 22 শংকৰদেৱৰ প্ৰথমখন নাটৰ নাম কি আছিল চিহ্ন যাত্ৰা 23 নম্বৰ কুৱেশ্যন শংকৰদেৱে ৰচনা কৰা প্ৰথম কাব্যগ্ৰন্থখনৰ নাম কি হৰিশ্চন্দ্ৰ উপাখ্যান 24 নম্বৰ কুৱেশ্যন শংকৰদেৱে ৰচনা কৰা কাব্যৰ সংখ্যা কিমান 6খন কাব্য ৰচনা কৰিছিলে তেওঁ শ্ৰীমন্ত শংকৰদেৱে 25 নম্বৰ কুৱেশ্যন শংকৰদেৱৰ ৰচনাৰাজিক কেইটা ভাগত ভাগ কৰিব পাৰে শংকৰদেৱৰ ৰচনাৰাজিক 6টা ভাগত ভাগ কৰিব পাৰি সেইকেইটা হ'ল অনুবাদমূলক কাব্য অংকীয়া নাট গীত নাম প্ৰসংগ আৰু ভক্তিতত্ত্ব 26 নম্বৰ কুৱেশ্যন শংকৰদেৱে মুঠ কিমানটা ৰাগ প্ৰৱৰ্তন কৰিছিল 25 মানে 25টা ৰাগ প্ৰৱৰ্তন কৰিছিল 27 নম্বৰ কুৱেশ্যন শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল 240টা বৰগীত ৰচনা কৰিছিল শংকৰদেৱে 28 নম্বৰ কুৱেশ্যন শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি আছিল একশৰণ নাম ধৰ্ম 29 নম্বৰ কুৱেশ্যন শংকৰদেৱৰ শিক্ষাগুৰুজনৰ নাম কি আছিল মহেন্দ্ৰ কন্দলী 30 নম্বৰ কুৱেশ্যন অসমত সৰ্বপ্ৰথমে কোনে অংকীয়া নাটৰ সৃষ্টি কৰিছিল শংকৰদেৱে সৰ্বপ্ৰথম অসমত শংকৰদেৱে অংকীয়া নাটৰ সৃষ্টি কৰিছিল 31 নম্বৰ কুৱেশ্যন শংকৰদেৱৰ জীৱন ভিত্তিক উপন্যাস জাকেৰি নাহিকে উপমাৰ লেখক কোন লক্ষীনন্দন বৰা জাকেৰি নাহিকে উপমাৰ লেখক হৈছে লক্ষীনন্দন বৰা 32 নম্বৰ কুৱেশ্যন শংকৰদেৱৰ অংকীয়া নাটৰ সংখ্যা কিমান 6খন সেইকেইখন হৈছে পত্নীপ্ৰসাদ কালীয় দমন কেলিগোপাল ৰুক্মিণী হৰণ পাৰিজাত হৰণ ৰাম বিজয় থেংক ইউ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব